Hi guys, welcome back to my YouTube channel. আপোনালোকে চাই আছে ভূপেন্দা ব্লগছ। আজি মই ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰিলোঁ। এতিয়া মই গৈ আছোঁ পথাৰলৈ। পথাৰ মানে আমি নিজে খেতি নকৰোঁ বাৰু, বেলেগক আদি কৰি দিছোঁ। তাকে হাল বাইছে নাই বাৰু চাব যাওঁ বুলি ভাবিছোঁ। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পথাৰ পালোহিয়ে আৰু অকণমান টাইম গ'লে পথাৰ পামগৈ আৰু পালোহি। গাইজ পথাৰ পালোহি। বহুত মাটি ৰোৱাই হ'ল। আমাৰ মাটি ওচৰলৈ গৈ আছোঁ। বলক এয়া পথাৰ পালোহি। এইকেইদিনত বৰষুণ দিওঁতে বহুত পানী হৈ গ'ল। এইখনে হৈছে আমাৰ পথাৰখন গাইজ। এয়া চাপ পানী হৈছে বাৰু, আগতে পানী শুকাই গৈছিলে, এতিয়া এই দুদিন বৰষুণ দিবলৈ ধুনীয়া পানী হৈছে। গাইজ পথাৰ পৰা ঘৰ আহি পালোহি। আকৌ বুলি দোকান যাবলৈ, তাকে দোকানলৈ যাওঁ বুলি ভাবিছোঁ। যাওঁ আৰু তেতিয়া দোকানলৈ গৈ আছোঁ। পানী বেছি দোকান গৈ আছোঁ, গৈ থাকোঁ। এয়া মনত দাদা গাইজ দোকান পালোহি। ল'লোঁ কিবা কিবি ঘৰত প্ৰয়োজনীয় বস্তু, দালি আলু তেল মিঠাই কিবা কিবি লৈ চব লৈ ল'লোঁ আৰু এয়া এইখন দোকান, ইয়াতে চব আমি বজাৰ কৰোঁ। এয়া বস্তু লৈ মেলি এতিয়া ঘৰলৈ গৈ থাকোঁ। বলক আছে ইয়াত দোকানৰ পৰা বজাৰ চজাৰ কৰি আহিলোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ, একেবাৰে ঘৰত লগ পাম। বলক গাইজ হৈছে আমাৰ ভাগিনা পোৱালি। আহা আহা ইয়ালৈ। গাইজ আমাৰ ঘৰত তাৰমানে আমাৰ বায়ে আহিছে। এইটো বায়ে ল'ৰাটো, এতিয়া নামটো কৈ দিয়া শুনো। কথা চথা ক'ব নোৱাৰে বাৰু, এতিয়া সৰু হৈ আছে, ডাঙৰ হ'লে পাৰিব। যদি আজি ভিডিঅ'টো চাই ভাল পোৱা, লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ।